Hello guys, welcome to my YouTube channel. সন্ধিয়া ধুনীয়াকৈ ধূনা জ্বলালো এইফালে আৰু ভাবিলোঁ আজি সকামৰ পৰা আইতাই পিঠা আনিছিলে আমাক দিলে মানে কাৰণ নাতি দুটাক এৰি কোনো আইতাকে প্ৰসাদ খাব নোৱাৰে আৰু এয়া আমাক প্ৰসাদ দি থৈ গ'ল। প্ৰসাদত আজি পিঠা দিছিলে মানে ন লগাইছিলে নামঘৰত আৰু এয়া ভাবিলোঁ আজি চুঙা দিয়া পিঠা খোৱা যায় আৰু সেইফালে চুঙাত পিঠা ভৰাই বনাম বুলি ভাবিলোঁ আৰু এইফালে ভৰাই আছে। মই এইফালে ভিডিঅ' কৰাত লাগি আছে, এইফালে জুইও ধৰি লৈছোঁ। বতৰটো ঠাণ্ডা আৰু সেইফালেদি ভাইটি বহি আছে। ভাইটি এতিয়া চাব মোৰ লগত মুখ চুপতি মাৰিব। এনেকুৱা কোনো এটা দিন মানে সাৰি নাযায় যোনটোত বায়েক আৰু ভায়েকৰ মাজত মানে মুখ চুপতি মৰা নহয়। মানে মুখ চুপতি মাৰিলেহে দিনটো যেন কিবা এটা ভাল লাগে আৰু সেইটোতো আছেই, হয়নে নহয় বাৰু? আপোনালোকে কমেণ্ট বক্সত জনাবচোন সেইটো কথাটো হয়নে নহয়। আৰু এয়া দেখিছেনে, তথাপিতো সি মানে মোক কিবা এটা নে কিবা এটা ক'বই আৰু বহুত দিনৰ মূৰত আহে, সেইকাৰণে ভাল লাগে। আৰু প্ৰত্যেক জন বায়েক আৰু ভায়েক বাই ভনী চবৰে সম্পৰ্কবোৰ একদম মধুৰ মৰমেৰে ভৰা হ'ব লাগে। হাই কাজিয়া থাকিব নালাগে। তেনেকেই মানে জীৱনটো দুদিনীয়া, সেইকাৰণে যিমান কেইদিন থাকোঁ ধুনীয়াকৈ মানে চবৰে লগত আৰু এইফালে বাঁহৰ হাঁহি ফূৰ্তিৰে দিন কটাব লাগে। হৈছে পুৰি মেলি সেইটোৱে জানো। এয়া চুঙাৰ পৰা পিঠা, বাঁহৰ চুঙা নহয়, বাঁহৰ চুঙাত দিয়া পিঠা সিজি গ'ল। সেয়া ৰৈছে। এইফালেদি টেঙা মৰা মানে কি বনাম গম পাইছেনে? টেঙা মৰা জেলি বনাম বুলি লৈ ল'লোঁ এইফালেদি। এয়া ধুনীয়াকৈ পকি একদম ৰঙা হৈ আছে আৰু এইফালে আমি গপ্পা চপ্পা লৰাই আছোঁ, মানে লেকচাৰ মাৰি আছোঁ। এইফালে মামা, মা আৰু মই বহিলৈ পৰা। মই কি খাই আছোঁ চাওক, কি খাই আছোঁ, চিৰা ভাজি পৰা খাই আছোঁ আৰু এইফালে মামা আৰু মা পূৰা মোবাইলত লাগি আছে। এইফালে মই সিহঁতক চাই আছোঁ। আপোন মানুহবোৰৰ লগত যিটো সময় কটাওঁ সেই মধুৰ ক্ষণবোৰ যাতে মই আকৌ আগলৈ চাব পাৰোঁ, সেইকাৰণে মই এই ভিডিঅ'বোৰ বনাই থৈছোঁ। আপোনালোকে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। এইফালে মামাৰ লগতো চুপতি কৰি আছোঁ, মানে বহুত আমি হাঁহি ফূৰ্তিৰে থাকোঁ। এনেকৈ সদায় দিনবোৰ গৈ থাকে যেন। এয়া আপোনালোকো থাকক ভালদৰে, আপোনালোকৰো দিনবোৰ ভালদৰে কটাওক। আজিলৈ বাই বাই।